মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক বুক কণ্টেইনলৈ স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ দ্বিতীয় শ্ৰেণীৰ ষষ্ঠ পাঠ। এই পাঠটোৰ নাম হৈছে দত্ত আৰু ভট্ট। এইটো এটা কবিতা হয়। মই কবিতাটো তোমালোকক ধুনীয়াকৈ পঢ়ি শুনাই দিম। তোমালোকে শুনিবা দেই। দত্ত আৰু ভট্ট। দত্তৰ উঠিল খং, ভট্টই পালে বিৰাট ৰং। দত্তই বোলে মোৰ দুজনী আছে ভাল গাই, ভট্টই বোলে মোৰ জানো দুজনী মহ নাই। দত্তই কয় মোৰ আছে দুটা ডাঙৰ ঘৰ, ভট্টই কয় মোৰো আছে বাহাদুৰি নকৰ। দত্তই বোলে মোৰ আছে দুটি ভাল ল'ৰা, ভট্টই বোলে মোৰ ছোৱালী দুটি ল'ৰাতকৈ চৰা। দত্তই কয় মোৰ নামত আছে দুটা ত, ভট্টই কয় মোৰো আছে তোৰ কথা থ। ভট্টৰ কথা শুনি দত্তই বৰ লাজ পালে, আৰু কাজিয়া নকৰোঁ বুলি কাণত ধৰিলে। ইয়াত দিয়া আছে জানো আহা। দন্ত্য ত যোগ দন্ত্য ত, তয় তয় ত। মূৰ্ধন্য ত যোগ মূৰ্ধন্য ত, তয় তয় ত। এনেকৈ দুটাকৈ ব্যঞ্জন বৰ্ণ লগ লাগি থাকিলে তাক যুক্তাক্ষৰ বোলে। ইয়াত কেইবাটাও যুক্তাক্ষৰৰ উদাহৰণ দিয়া আছে। এইসমূহ তোমালোকে পঢ়ি চাবা। এতিয়া কিতাপখনত থকা প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। প্ৰথম প্ৰশ্নটো দিছিলে দত্তৰ দুজনী কি আছে? ইয়াৰ উত্তৰ হ'ব দত্তৰ দুজনী গাই আছে। খ প্ৰশ্নটো দিছে ভট্টৰ দুজনী কি আছে? উত্তৰ হ'ব ইয়াৰ ভট্টৰ দুজনী মহ আছে। গটো দিছে দুটি ল'ৰা কাৰ আছে? ইয়াৰ উত্তৰ হ'ব দুটি ল'ৰা দত্তৰ আছে। ঘ প্ৰশ্নটো হৈছে দুজনী ছোৱালী কাৰ আছে? ইয়াৰ উত্তৰ হ'ব দুজনী ছোৱালী ভট্টৰ আছে। ঙ প্ৰশ্নটো হৈছে মূৰ্ধন্য ত দুটা কাৰ আছে? ইয়াৰ উত্তৰ হ'ব মূৰ্ধন্য ত দুটা ভট্টৰ আছে। প্ৰথম চত প্ৰশ্নটো হৈছে ইয়াত দন্ত্য ত দুটা কাৰ আছে? ইয়াৰ উত্তৰ হ'ব দন্ত্য ত দুটা দত্তৰ আছে। ২ নম্বৰ প্ৰশ্নটো দিছে যোগ কৰিলে কি হ'ব লিখা। ইয়াত দুটা শব্দ দিয়া আছে আৰু সেইকেইটা যোগ কৰি কি হ'ব লিখিবলৈ দিছে। প্ৰথমটো আছে ক যোগ ক, ক যোগ ক হৈ হ'ব কয় কয় ক। প্ৰথম ছ যোগ প্ৰথম ছ, ছয় ছয় ছ। ব যোগ ব, বয় বয় ব। দন্ত্য ন যোগ দন্ত্য ন, নয় নয় ন। দন্ত্য ত যোগ দন্ত্য ত, তয় তয় ত। এইদৰে দুটা আখৰ লগ লাগি গঠন হোৱা শব্দবোৰক যুক্তাক্ষৰ বুলি কোৱা হয়। ৩ নম্বৰটো দিছিলে কোনটো লিখাত ঠিক হৈছে। প্ৰথমটো দিছে দন্ত্য ত যোগ দন্ত্য ত, তয় তয় ত। তাত মাত্ৰা নাই দিয়া। আৰু দ্বিতীয়টো দিছে দন্ত্য ত যোগ ত, তয় তয় ত। ইয়াত মাত্ৰা দিয়া আছে। এই শুদ্ধটো হৈছে ইয়াত যিটো শব্দৰ ওপৰত মাত্ৰা দিয়া আছে সেইটো হৈছে তয় তয় ত, আৰু যিটোৰ ওপৰত মাত্ৰা দিয়া নাই সেইটো উ বুলি কওঁ। গতিকে ইয়াত মাত্ৰা দিয়াটো হৈছে শুদ্ধ। ৪ নম্বৰটো দিছে শুৱলাকৈ পঢ়ি শুনোৱা। মই পঢ়ি যাম, তোমালোকে মোৰ লগে লগে পঢ়ি যাবা। দত্তৰ এটা খদ্দৰৰ চোলা আছে, বক্কল মানে বাকলি। হিমালয়ৰ উচ্চ শিখৰত বৰফ আছে, কল্লোল মানে উচ্চ লহৰ। ৰিমাই উল্লাসত নাচিছে। আজিলৈ ইমানতে সামৰিছোঁ দেই। ধন্যবাদ।